हेलो फ्रेंड्स संगीताज ब्लगर अन्य এটা ভিডিঅ'লৈ মই সংগীতাই আপোনালোক সকলোকে স্বাগতম জনাইছো। फ्रेंड्स আজি মই আপোনালোকলৈ লৈ আহিছো এটা খুবেই ইয়াম্মি ৰেচিপি। হেয়া হৈছে পকা অমিতাৰ মিল্ক শেক। গৰমৰ দিনত এনেকুৱা এগিলাস মিল্ক শেকে আমাৰ গা মন একেবাৰে শীতল কৰি তুলিব পাৰে। তেতিয়া হলে আহকচোন फ्रेंड्स আজিনো মই এই পকা অমিতাৰ মিল্ক শেক কেনেকৈ বনালো সেই ৰেচিপিটোৰ মাজলৈ যাওঁ। मिल्क शेक बनाबर बारे मैं लैसु एटा पका अमिता। अमिताटो मैं गोटाকৈ ভালদৰে ধুই বাকলি আৰু গুটিবোৰ গুচাই লম। তাৰ পাছত এনেকৈ টুকুৰা টুকুৰকৈ কাটি ললো। তাৰ পাছত এয়া এটা মিক্সি বাটি লৈছো আৰু মিক্সি বাটিটোত টুকুৰাকৈ কাটি লোৱা অমিতা এয়া ভৰাই লৈছো। অমিতাটো যেহেতু অলপ ডাঙৰ আছিল সেই কাৰণে মই গুটি অমিতাটো দিয়া নাই, ইয়াৰে মাত্ৰ এফালহে ব্যৱহাৰ কৰিছো। আৰু এয়া দেখিছেনে অমিতাটো অলপ বেছিকৈ পকি গল। অমিতাৰ লগতে একেলগে মই এয়া সোৱাদ অনুযায়ী চেনি দি লৈছো। তাৰ পাছত এয়া কেইটামান কাজু দিছো। তাৰ পাছত এয়া এক গিলাস গাখীৰৰ মই প্ৰায় একাপমান জোখৰ গাখীৰ ইয়াতে দি লৈছো। এইখিনি এতিয়া মিক্সিত ভালদৰে ব্লেন্ড কৰি লম। আমাৰ পকা অমিতাখিনি ভালদৰে ব্লেন্ড কৰা হৈ গৈছে। মই এখন চামুচৰ সহায়ত ইয়াৰ কনসিস্টেন্সিটো দেখাই দিছো। খুব সুন্দৰ এটা মিহি পেষ্ট হৈছে আৰু ইয়াতে মই এতিয়া বাকি থকা গাখীৰখিনি দি দিছো। তাৰ পাছত কিমান ডাঠ বা পাতল হৈছে চাবৰ কাৰণে চামুচৰ সহায়ত অলপ লৰাই লৈছো। মিশ্ৰণটো অলপ ডাঠ যেন দেখি মই ইয়াতে আৰু এক গিলাস গাখীৰ দি দিছো। ইয়াতে মই মুঠ 2 গিলাস গাখীৰ ব্যৱহাৰ কৰিছো। আপোনালোকে কিমান ডাঠ বা পাতল হোৱাটো বিচাৰে তাৰ ওপৰত নিৰ্ভৰ কৰি গাখীৰ ব্যৱহাৰ কৰিব। মই বেছি ডাঠ বা বেছি পাতল কৰিব বিচৰা নাই, ইমানটো জোখতে ৰাখিছো। আপোনালোকে মন কৰিছে নিশ্চয়, মই ইয়া দেখাই দিছো আপোনালোকক। আৰু এটা কথা কওঁ, পকা অমিতাত যেহেতু মিঠা থাকে সেই কাৰণে ইয়াতে মই চেনি কম পৰিমাণেহে ব্যৱহাৰ কৰিছো। আপোনালোকে বেছি মিঠা খাব বিচাৰিলে বেছিকৈ ব্যৱহাৰ কৰিব। আৰু এয়া এটা গিলাসত মিল্ক শেকখিনি ঢালি লৈ মই ওপৰত অলপ কাজু দি দিছো। আপোনালোকে বিচাৰিলে অন্যান্য যিকোনো ড্ৰাই ফ্ৰুটছ ইয়াতে ব্যৱহাৰ কৰিব পাৰে আৰু খাবলৈ খুবেই সুস্বাদু হয়। ইয়াৰ উপকাৰিতাখিনি নকলেও আপোনালোকে জানেই, পকা অমিতাত কি কি গুণাগুণ থাকে সকলোৱে জানে। তেতিয়া হলে আপোনালোকে এনেকৈ পকা অমিতাৰ মিল্ক শেক বনাই খাবচোন। লগতে কেনেকুৱা পালে মোক কমেন্ট এটা কৰি নিশ্চয় জনাব। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব। তেতিয়া হলে আজিলৈ বাই বাই ফ্ৰেন্ডছ।